স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ৰাতিপুৱাই গা পা ধুই আজৰি হৈ আহি গ'লোঁ আৰু আজি মিষ্টাৰ ঘৰলৈ আহি আছে পাবহি আৰু নোপোৱাৰ আগতে মই কেক এটা বনাই লওঁগৈ আৰু আপোনালোকক আজি নেদেখাওঁ কেনেকৈ বনাওঁ তেনেকৈ বনাম আগতে যেনেকৈ বনাইছিলোঁ তেনেহ'লে বনাই লওঁগৈ আৰু কি জানেনে আপোনালোকে মিষ্টাৰ আহিব বুলি মই গমেই নাপাওঁ হ'লে মোক কোৱাই নাছিলে গুৱাহাটী যেতিয়া পাইছেহি তেতিয়াহে কৈছে গুৱাহাটী পালোহি বুলি আৰু এতিয়া আহি আছে আৰু আপোনালোকক দেখাম বাৰু ভিডিঅ'ত তেনেহ'লে চাই থাকক ভিডিঅ'টো শেষৰলৈকে এয়া মই কেক মলটো ৰেডি কৰি ল'লোঁ আৰু কুকাৰত বহাই দিলোঁ আৰু এয়া কেকটো ৰেডিয়ে হৈ গ'ল আৰু মই এতিয়া ভালদৰে সিজিছেনে চাই ল'ম এয়া নাই সিজা অলপ লাগি আহিছে আৰু অকণমান টাইমৰ বাবে ৰাখি দিম মই আৰু এয়া হৈ গ'ল কেক ৰেডি হৈ গ'ল আৰু এতিয়া আৰু এয়া আনফালে মিষ্টাৰো আহি পালেহি মিষ্টাৰ ঘৰ আহি পাই গ'লহি আৰু ভাত পানী খাই বৈও আজৰি হ'লোঁ হাই ফ্ৰেণ্ড কি খবৰ আপোনালোকৰ খবৰে ভালেই চাগে মোৰো ভালেই আৰু এখেত অহা কাৰণ এটা আছে আমি ঘৰলৈ যাম মানে ঘৰ উঠা পাতিব আমাৰ আৰু বিয়া পতা 9 মাহ হ'ল কিন্তু আজিলৈকে ঘৰলৈ যাব পৰাই হোৱা নাই এইবোৰ কিছুমান নিয়ম থাকে ন হেৰি পলাই বিয়া হোৱা ছোৱালী কেনেকৈ যাবলৈ নিদিয়ে ঘৰলৈ নিয়ম কানুন কৰাৰ পিছতহে যাবলৈ দিয়ে আৰু এনেকৈ আমাৰ সুবিধাও মিলা নাছিলে ঘৰলৈ যাবলৈ এওঁ ইমানকৈ ছুটিও নাপায় সেইবাবে আৰু ফাইনেলি 9 মাহৰ মূৰত ঘৰলৈ যাম ভিডিঅ' বনাই থাকিম আপোনালোককো দেখাম কি আনিলা মোলে কাশ্মীৰৰ পৰা কি আনিলা মোলে কাশ্মীৰৰ পৰা আনিলো কাজু বাদাম পিস্তা সিন্থল চাবু আৰু বিশেষ একো আনিব নোৱাৰিলো কাৰণ মোৰ পোষ্টিং আহিবলগীয়া হৈ আছে সেইকাৰণে অলপ বস্তু লৈ আহিলো কম্বল চম্বল একদম জেকেট চব লৈ আহিছে একদম মই ধুব লাগিব এতিয়া আৰু এতিয়া তুমি ক'ত যাব ওলাইছা এতিয়া মই অকমান ফুৰি আহিব যাব ওলাইছো মোক লৈ যোৱা আকৌ কিমান ঘৰত সোমাই আমনি লাগি গৈছেগে আজি যাব নালাগে কেতিয়া যাম নহ'লে কাইলৈ নহ'ব আজিয়ে লৈ যাব লাগিব নাই আজি নাযাওঁ এয়া কাজু বাদাম আৰু এপেকেট পিস্তা আৰু এয়া মোলে চকলেট লৈ আহিছে তাত বোলে পিস্তা দামটো সস্তা ন কাজু বাদামৰ সস্তা হেনো সেইকাৰণে লৈছে অলপ সৰহকৈ লৈ আহিব লাগিছিলে আকৌ আৰু এইটো মোলে চকলেট আৰু এয়া চান পাপৰি এইখিনি আৰু বেলেগ একো নাই মিঠাই এইখিনি পেৰা আৰু এয়া ব্ৰেড আৰু এয়া চানা পেটি আৰু কালি তাইদেউ এজনৰ ঘৰলৈ গৈছিলোঁ আৰু তেওঁলোকৰ বোৱাৰীজনীয়ে বৰ ধুনীয়াকৈ ফুলবোৰ কৰি থৈছে ভিডিঅ' নকৰি নোৱাৰিলোঁ আৰু এয়া চাওকচোন আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ বৰ ধুনীয়াকৈ ফুলবোৰ কৰিছে আৰু মোক ফুলৰ পুলি এটা দি পঠিয়ালে এইটো পুলি আমাৰ ঘৰত নাছিলে সেইবাবে মই লৈ আহিলোঁ
আৰু ফুলৰ পুলিটো ৰুবলৈ মই এয়া মাটি উলিয়াই ৰেডি কৰি ল'লোঁ আৰু এইটো এতিয়া ৰুই দিওঁ বুলি ভাবিছোঁ। এয়া ৰুই দিলোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব।